ভালকে দি লওক। এটা সাধু কথা কৈছিলে, এজন মানে মানুহ এদিনাখন ভাবিলে মানে ছোৱালীটো বিয়া দিম, তো দৰা এজন চালে, দৰাজন ইঞ্জিনিয়াৰ, তো দৰাজনক ক'লে ইঞ্জিনিয়াৰজনক মাতি যে ইয়াত এটা ঘৰ বনাব লাগে, সুন্দৰ ঘৰ বনাব লাগে। তো ইঞ্জিনিয়াৰজনক চব টকা পইচা যি লাগে গোটেই দিলে, দি পেলাই ঘৰটো বনাব দিলে। ঘৰটো ইঞ্জিনিয়াৰে বনালে। নৰ্মেলি ইঞ্জিনিয়াৰে কি কৰে, চিমেণ্টবিলাক 2 নম্বৰ দিয়ে, ৰডবিলাক বনাব দিছে, বনাই আৰু এইটো চবৰে হৈ গৈছে। তো ঘৰটো বনালে, কম পইচাত হৈ গ'ল, ঘৰখনো ওলাই গ'ল। তাৰপিছত মালিকে ক'লে যে মোৰ ছোৱালীৰ লগত তোমাৰ বিয়া হ'ব আৰু এইখন ঘৰ তোমাকেই দিলোঁ মই বুলি। তেতিয়া ইঞ্জিনিয়াৰে বহুত পস্তালে, আৰে মোক দিলেতো আৰু ভালকে বনালো হয়, মই ইটা বালি চব 1 নম্বৰ দিলো হয় মই ৰড। এতিয়া আমাৰ এইটো হ'ব নালাগে, মই আপোনালোককে দিছোঁ, হাত চাপৰিটো ভালকে দি লওক। এনিৱে থেংক ইউ। এতিয়া কথা হৈছে যুদ্ধ জয় কৰিব লাগিলে এইটো 1 মেন আৰ্মিয়ে হওক বা 1 লাখ আৰ্মিয়ে হওক, আৰ্মিত ডিচিপ্লিন লাগে। যুদ্ধ কৰিব ওলাই আহিছোঁ, ৰাস্তাত যদি আধা ৰাস্তাত আপোনাৰ মনোবল যদি দুৰ্বল হয়, তেতিয়া আলেকজেণ্ডাৰৰ নিচিনা হ'ব। আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিব আহিছিল, আহি পেলাই এটা নদীৰ পাৰত ৰেষ্ট লৈছিলে। তেতিয়া কি হ'ল, ভাৰততো আলেকজেণ্ডাৰ আক্ৰমণ কৰিবই। আমাৰ চাণক্য যিটো মানে কৌটিল্য, যিটো অৱশ্যে চাণক্য, চাটো মই বিচাৰিছিলোঁ, কিন্তু এতিয়া মই ভাষণ দি আছোঁ, বেলেগক কিয় তেনেকুৱাই হয় মানে আনলাকি হয় কেতিয়াবা ন। তো যিয়ে নহওক মোৰ কপালত লিখা নাই এতিয়া। তো এই আলেকজেণ্ডাৰ যে ভাৰত আক্ৰমণ কৰিব, সেইখিনি সময়ত চন্দ্ৰগুপ্ত মৌৰ্যক ট্ৰেইনিং দিয়া আছিলে চাণক্যই, অখণ্ড ভাৰত সৃষ্টি কৰিব লাগে না। টিভিবিলাকত দেখা পাইছে নহয় আপোনালোকে। তো কি হ'ল, আক্ৰমণ কৰিব ৰাখিব নোৱাৰে, গোটেই মানে আক্ৰমণ কৰি কৰি আহি আছে আলেকজেণ্ডাৰে। এই আলেকজেণ্ডাৰক ৰোধ কৰিবলৈ একো ৰাস্তা নাই। এতিয়া ভাৰতত 500 জন ৰাজা আছে, ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য ভাৰতবৰ্ষত। এই ৰজাবিলাক মানে কি হ'ল, কাৰো লগত কাৰো মিল নাই, এজনে আনজনৰ লগত মিলি পেলাই ধ্বংস কৰিব বিচাৰে এজনক। তো সেইখিনি সময়ত চাণক্যই কি কৰিলে, ভাৰতখন বচাব লাগিব। চাণক্য বুলি ক'লে বিৰাট ডাঙৰ এটা পণ্ডিত। এই চাণক্য পণ্ডিতে কি কৰিলে, ইহঁতক যাই পেলাই লগ কৰিলে। ইহঁতে চাণক্যৰ নামটো আগৰ পৰাই জানে, কি চাণক্য বহুত মানে জানা মানুহ। তো আলেকজেণ্ডাৰক লগ পালি পেলাই ক'লে কি তোমালোকে যদি এই নদীটো পাৰ কৰা, তোমালোকৰ বেমাৰ হৈ পৰিব, কোনো বাচি নাযাব। এই কথাটো সি যাই পেলাই ইহঁতৰ কেম্পত কৈ দিলে। তো এই কেম্পত যেতিয়া কথাটো ক'লে, আলেকজেণ্ডাৰতো পৰাক্ৰমী মানুহ, কাৰো কথা নুশুনে। এই তোৰ কথা মই নুশুনো, আমি জিকিমে, জয় কৰিহে যাম আমি বুলি সি ক'লে। কিন্তু তাৰ ওচৰত যিকেইজন মানুহ আছিল, ইয়াৰ লগত কিছুমান সৈন্য আছিলে। তো সেই সৈন্যবিলাকে শুনিলে কথাটো। পিছত তেখেত যোৱাৰ পিছত চিন্তা কৰি 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 চাণক্যৰ কথাটো চিন্তা কৰি আলেকজেণ্ডাৰৰ জ্বৰ হ'ল ৰাতি। যেতিয়া জ্বৰ হ'ল, তেতিয়া মানে কি হ'ল, তাৰ সৈন্যবিলাকে শুনিলে কি আলেকজেণ্ডাৰৰ জ্বৰ হ'ল। এই মানে সাধুই কৈ গৈছিলে, চাণক্য পণ্ডিতে কৈ গৈছিলে, মানে আমাৰ এতিয়া আচল মানে মেইন লিডাৰে জ্বৰ হ'ল। তো চবে ভয় কৰি ৰাতি লাহে লাহে জ্বৰ হ'ব আৰম্ভ কৰিলে। তো নদীটো পাৰ হ'বই নোৱাৰিলে, বহুত জ্বৰ হৈ গ'ল, হাল্লা লাগি গ'ল, আৰু যুদ্ধ কৰিব নালাগে, আমি যাওঁ ব'ল, আমাৰ ল'ৰা ছোৱালী আছে, ঘৰ আছে, তেখেতসকলে যাব ওলালে। পিছত কি হ'ল, তেখেতসকলে যুদ্ধ জয় নহ'ল। এতিয়া আমাৰ কি হৈছে, এই বিজেপি আহিব, এই কংগ্ৰেছ আহিব, এই অমুক আহিব, হাতী আহিব, ঘোঁৰা আহিব, বাঘ আহিব, বহুত ভয় কৰি থাকে আমাক। আৰু আমাৰ চবে আমি ভয় খাই যাওঁ, কি এই এনেকৈ হ'ব নেকি, এনেকৈ হ'ব নেকি। ভয় নকৰিব। আমি এটা যুদ্ধ জয় কৰিবলৈ গৈ আছো, আৰু জিৰ'ৰ পৰা আৰম্ভ কৰিছো। আজি জিৰ'ৰ পৰা আহি পেলাই আমাৰ প্ৰায় 33টা সমষ্টি আমাৰ ব্যৱহাৰত আছে। এতিয়া আমি যদি ভালকে কাম কৰিব পাৰোঁ, এটা দুটা নহয়, 33টা সমষ্টি আমাৰ ব্যৱহাৰত আছে। কিন্তু আমাৰ ওপৰত ডিপেণ্ড কৰিব,
আমাক লাগে নে নালাগে। তো এইখিনি সময়ত আমাৰ যিটো যুদ্ধ জিকাৰ কাৰণে সবচে প্ৰয়োজনটো হৈছে ডিসিপ্লিন। আমাৰ তাত শক্তি আছে, আমাৰ তাত মন আছে, আমাৰ ইচ্ছা আছে, আমাৰ কঠিন পৰিশ্ৰম কৰিব পৰা কেপাচিটি আছে। কাৰণ 7 মাহ আপুনি নাখাই নলয় কেম্পিং কৰিলে মানে বুজি গলো কি আপোনাৰ হাতত কিমান কেপাচিটি আছে। সব আপোনাৰ হাতত আছে। এতিয়া আমাক লাগে ডিসিপ্লিন আৰু ধৈৰ্য। এই ডিসিপ্লিনটো যদি আমি মেইনটেইন কৰিব পাৰো, টপ টু বটম, বটম টু টপ, তেতিয়া কিন্তু আমি যুদ্ধ জয় কৰিম। তো সেইকাৰণে প্ৰথমতে মই আপোনালোকক সবকে ৰিকুৱেষ্ট কৰিছো কি যদি ডিস্ট্ৰিক্টে কিবা অৰ্ডাৰ দিয়ে এইটো ব্লকে তাৎক্ষণিকভাৱে ফলো কৰক। ব্লকে যদি কিবা অৰ্ডাৰ দিয়ে প্ৰাইমাৰী আৰু কুৱেশ্যন কৰিব নালাগে, তাৎক্ষণিকভাৱে এইটো ফলো কৰক। কিবা প্ৰব্লেম আছে এইটো ক'ব, আলোচনা কৰিব, কিন্তু এইটো মই নকৰো এনেকা হ'ব নালাগে। আৰু প্ৰাইমাৰী যদি কিবা অৰ্ডাৰ দিয়ে বুথ কমিটিয়ে তাৎক্ষণিকভাৱে এইটো ইমপ্লিমেণ্ট কৰক। তেতিয়া আৰু আমাক কোনো ৰাখিব নোৱাৰে। 1 নম্বৰ কথা ডিসিপ্লিন। এই ডিসিপ্লিনটো অকল আমাৰ দলত ৰাখিব দিয়া নাই। মই ঘৰখনত, সমাজত, সকলোতে আমাক কি লাগিব? ডিসিপ্লিন লাগিব। ডিসিপ্লিন নহলে সমাজখন বিশৃংখল হৈ যায়। এই কাৰণে সৰুৰ পৰা এলপি স্কুলৰ পঢ়াৰ পৰা আমাক শিক্ষকসকলে ডিসিপ্লিনৰ কথা শিকায়, কিন্তু আমি লাহে লাহে ডিসিপ্লিনটো পাহৰি যাওঁ, বিশৃংখল হওঁ আৰু আমি গোটেই যুদ্ধ হাৰি দিওঁ। নিজৰ জীৱন যুদ্ধটো হাৰি যাওঁ, সামাজিক যুদ্ধটো হাৰি যাওঁ, সব যুদ্ধকে হাৰি যাওঁ আমি। তো সেইকাৰণে পাৰফেক্ট মানুহ হ'ব লাগিলে 3টা যুদ্ধ জয় কৰিব লাগিব। আৰু সবচে প্ৰথম যুদ্ধটো হ'ল নিজৰ লগত। আমাৰ নিজৰ মনটো বহুত ডেঞ্জাৰ। 3-4টা মন হৈ যায় কেতিয়াবা। কৰোঁ নেকি, নকৰোঁ নেকি, যাওঁ নেকি, নাযাওঁ নেকি, খাওঁ নেকি, নাখাওঁ নেকি। এই মনটো যে প্ৰথম নিজৰ মনৰ লগত জয় কৰিব লাগিব। তাৰপিছত সমাজৰ লগত জয় কৰিব লাগিব। সমাজক জয় কৰিব লাগিলে আপুনি ব্ৰেইনত সোমাই লওক আমাৰ সমাজখনত ভাল, বেয়া, ওখ, চাপৰ, কলা, বগা, বড়ো, অসমীয়া, বাঙালী, মুছলমান সব জনগোষ্ঠী আছে। আৰু সবৰে মানসিকতা বেলেগ, সবৰে চিন্তা বেলেগ, সবৰে সমস্যা বেলেগ, সবৰে প্ৰয়োজনীয়তা বেলেগ, সবৰে মানে দুখ বেদনা সবৰে বেলেগ বেলেগ। ইয়াৰ লগত আমি মিলি চলিব লাগিব, বুজিছেনে? তো সেইটো হ'ল আমাৰ সামাজিক যুদ্ধ। এই সামাজিক যিটো আমাৰ মাইণ্ডছেট এইটো আমি ডেভেলপ কৰিব লাগিব। যদি কোনোবা ভাবিছে একলা অকলে কথা সেলফিশ বা নিজৰ কথা চিন্তা কৰি যদি কৰিব আহিছে, আমি নোৱাৰিম। আমি সবৰে কথা চিন্তা কৰিব লাগিব। এইটো এটা আমি সেৱা কৰিবলৈ আহিছো। এইটো মই চাকৰি কৰিবলৈ অহা নাই, এইটো মই বেপাৰ কৰিবলৈ অহা নাই। আমি সমাজ সেৱা কৰিবলৈ আহিছো। আৰু সমাজ সেৱা কৰিবলৈ এতিয়া UPPL-ত 12 লাখ মেম্বাৰ আছে। ইয়াৰ ভিতৰত আমাৰ এক্টিভ 24 ঘণ্টা লাগি থকাটো কমচে কম 1 লাখ মানুহ আছে আমাৰ এতিয়া। এই 1 লাখ মানুহটো 35 লাখ মানুহ সেৱা কৰিবলৈ আহিছে। BPF-তো আছে কোনোবা কেইহাজাৰ মান, BJP-তো থাকিব কেইহাজাৰ মান, কংগ্ৰেছতো থাকিব কেইহাজাৰ মান। এই গোটেই মিলি পেলাই BTR অঞ্চলত কাম কৰিবলৈ হয়তো 3-4 লাখ মানুহ ওলাই আহিছে। কিন্তু ইয়াৰ ভিতৰত কোনে বেষ্ট কাম কৰিব পাৰে, ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিব সমাজটো কিমান আগুৱাই যাব। তো সেইকাৰণে আজি আমি নিজকে বহুত ডাঙৰ লিডাৰ বুলি ভাবিব নালাগে। লিডাৰে হয় আপুনি, লিডাৰে হয়। লিডাৰ নহলে আপুনি ঘৰখন চলাব নোৱাৰিলে হয়। লিডাৰ নহলে আপুনি নিজৰ জীৱনটো চলাব নোৱাৰিলে হয়। লিডাৰ নহলে আপুনি প্ৰাইমাৰীখন, বুথখন চলাব নোৱাৰিলে হয়। লিডাৰ নহলে আপুনি ব্লকখন, ডিস্ট্ৰিক্টখন চলাব নোৱাৰিলে হয়। কিন্তু লিডাৰৰ মেইন চৰিত্ৰটো কিন্তু সাৰ্ভেণ্টহে। এজন ধৰ্মগুৰুৱে এখন কিতাপ লিখিছে সাৰ্ভেণ্ট লিডাৰ বুলি। সাৰ্ভেণ্ট লিডাৰ মানে কি? ঘৰত মালিকজনক আমি লিডাৰ যে দেখো, কিন্তু ঘৰৰ কামটো কোনে লিড লয়? সাৰ্ভেণ্টজনেহে। যাৰ চাকৰ আছে, নকৰ আছে। আমাৰ জানে আজিকালি বেছি চাকৰ নকৰৰ সমস্যা নাই, আগতে আছিলে। ঘৰত যদি কিবা টান কাম হয় এইটো কোনে কৰে? চাকৰি কৰে। মালিকে যদি কিবা উঠাব নোৱাৰে তাক মাতে, এইটো উঠাই দিয়াচোন। মালিকে যদি গছত উঠি তামোল পাৰিব পাৰে নাই, তাক ক'ব তামোলটো পাৰি দিয়াচোন। বিজিৰ ফুটাটো যদি কুমাব পৰা নাই, তেতিয়াও কয় বিজিৰ ফুটাটো কুমাই দিয়াচোন। সবচে ফাৰ্ষ্ট উঠে চাকৰজন। চোতাল সাৰে, কিবা কৰে, মানে সব চাফা চুফা কৰিব নি। আৰু সবচে লাষ্ট শুয়ে এইজন সাৰ্ভেণ্ট। আপোনাক খুৱাব, লোৱাব, সব কৰিব। লাষ্টত যাই নিজে খাব পাবও পাৰে, নাপাবও পাৰে। সবে ঘৰৰ মানুহ খাই দিলে, কোনোবা ভাল লাগিল চব্জিটো বেছিকে খাই দিলে, চব্জি তাৰ কাৰণে নাই। কোনোবা ভাল লাগিল দালিটো গোটেই খাই দিলে, দালি তাৰ কাৰণে নাই।
কোনোবা ভাল লাগিল মাংসটো আৰু 2 পিচ দি খাই শেষ কৰিলে তাৰ কাৰণে নাই লাষ্টত বেচেৰা ভাত আৰু নিমখ তেল খাই পেলাইও ই কুকি হয় আৰু সি সবচে লাষ্টত খুয়ে ঘৰ দুৱাৰ বন্ধ কৰি চাফা চুফা কৰি লাষ্টত খুয়ে আৰু সবচে ফাৰ্ষ্ট নেক্সট দিনা দিয়ে উঠে এটা হিজন লিডাৰ হ'ল না ইজন লিডাৰ হ'ল আসল লিডাৰটো হি সাৰ্ভেন্ট জনে তো সেই কাৰণে আমাৰ যিটো মানসিকতা সেইটো আমি এই লেভেলত লৈ যাব লাগিব আমাৰ দলটো যদি চেক কৰিব লাগে টেবল চেয়াৰৰ পৰা সব কুছ আমি নিজে কেয়াৰ ল'ব লাগিব কিন্তু ভাবিব নালাগে কেণ্ডিডেটে মাতিছে ই ভালকে কোৱা নাই মই ফোন কৰি যাম ন কিন্তু আমাৰ দল মোৰ দল যেতিয়ালৈকে আমাৰ প্ৰত্যেকজন ওয়াৰ্কাৰ ই বুথ কমিটিৰে হওক চেন্ট্ৰেল কমিটিৰে হওক এই দলটো মোৰ দল বুলি যদি হাৰ্ডলি ল'ব নোৱাৰে আপুনি দলৰ লগত এডজাষ্ট হ'ব নোৱাৰিব আৰু আপোনাৰ পৰা প্ৰত্যেকটো শব্দই নেগেটিভে আহিব আপুনি নেগেটিভে ওলাই থাকিব সমাজ সেৱক সেইজনে হয় যিজন নেকি শুকান কাপোৰটো চেপি পানী ওলাব পাৰে এইজনে সমাজ সেৱক হ'ব পাৰে